হে গাইস স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজি আকৌ মানে এখন ভাওনা আছে। মোৰ ভিডিঅ'বোৰত অৱশ্যে ভাওনা আহিয়ে থাকে মাজে মাজে। তো আজি ভাওনাখন অকণ বেলেগ টাইপৰ ভাওনা। আজিখন হৈছে মানে মাইকী মানুহৰ ভাওনা। এইবোৰ চববোৰ ভাও মাইকী মানুহে কৰিব। দৈত্য কৃষ্ণ চব মাইকী মানুহে কৰিব। তো আজি ভাওনাখন চাবলৈ যাওঁ কেনেকুৱা হয়, মাইকী মানুহে মানে কেনেকুৱা পাঠ কৰে সেইটোকে চামগৈ। তো ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। তো বলক এতিয়া আমি ভাওনা চাবলৈ যাওঁ মাইকী মানুহে। তো গাইছ আমি যোৱালে মানে যাবলৈ ওলোৱালে 9:30 হ'লেই, তাত চাগে ভাওনা আৰম্ভ হ'ব হ'ল। তো লগত যাব ই নেযায়, ইয়াৰ মানে নতুনকৈ বাইক কিনিলে। বাইকখন মানে এৰি থৈ ঘৰত যাবলৈ মন কৰা নাই সেইটো কাৰণে ই নেযায়, আমি দুটাহে যাম। মোৰ বাইকতো 3টা নিব নোৱাৰোঁ যে। তো গাইছ ভাওনা ঘৰ আহি পাই গ'লোহি। ভাওনা আছে মানে ইয়াত এখন ইফালে এখন মঞ্চ আছে, কিন্তু মুকলি পথাৰত হ'ব, যিহেতু বহুত মানুহ হ'ব সেইটো কাৰণে ভাওনা হ'ব ইয়াত। আৰু প্ৰিণ্টাৰ কৰি আছে সেই প্ৰিণ্টাৰ ঘৰত চাবলৈ যাম এতিয়া কেনেকৈ প্ৰিণ্টাৰ কৰিছে মাইকী মানুহ মস্ত লগাই একদম। তো গাইছ ভাওনা বুলি ভাওনা চালেই নহ'ব নহয়, কিবা এটা খাবও লাগিব। সেৱা ভাগ কোনে ল'ব? কিবা এটা খুৱাই জানাই ল'ব, কিবা এটা খোৱা সেৱা ভাগ, কিবা এটা খোৱা, কিবা এটা খুৱাব লাগিব। কি খুৱাব? কৃষ্ণ কৃষ্ণ হৰি হ'ব বাৰু, ধন্যবাদ। তুমি মই খুৱাই আছো বাৰু। তো গাইছ আজি হ'বলগীয়া ভাওনাখনৰ নাম হৈছে মানে নল দময়ন্তী, আৰু মাইকী মানুহৰ ভাওনা এখন। ইয়াত মানুহ চব পুৰা। তো গাইছ এতিয়া গৈ আছো মানে প্ৰিণ্টাৰ ঘৰলৈ। সূত্ৰই কি কয় তোমাৰ কথাকেইটা শুনি মজা লাগে। সূত্ৰই কি কয়? সূত্ৰই কয় যে মোৰ সোঁবিলাকতি বিষ, মোৰ বাওঁবিলাকতি বিষ, মোৰ শৰীৰটো বিষ। মানে ইয়াৰ ভাষাত সূত্ৰই সেই তেনেকৈ কয়। মানুহ ফুল ইয়াত একদম বহুত মানুহ হৈছে। তো গাইছ প্ৰিণ্টাৰ কৰা ঘৰত মানে বহুত মানুহ, আৰু এইফালে পুৰা প্ৰিণ্টাৰ কৰি আছে। বাইদেউ অকণমান আপোনাক চিনি পাইছোঁ, এনেই কি লৈছে কৈ দিয়ক। মই ৰজা ভীমসেন লৈছো। ৰজা ভীমসেন লৈছে বাইদেৱে। ভীমসেন হয়, আৰু আগতে লৈছেনে এনেকে? আগতে লৈছো। লৈছে। যোৱা বছৰ মই ভীম হৈছিলো। এইবাৰো ভীমেই লৈছে। এইবাৰ ভীমসেন ৰজা। মই আকৌ বছৰ চাবলৈ নাহিলো, এইবছৰহে চাবলৈ আহিছো। এইবাৰ ভীম। তো গাইছ ইয়াত বেলেগ বেলেগ ভাওৰীয়া ধেৰ আছে। ব'লা আৰু এগৰাকী ভাওৰীয়া ওচৰলৈ গৈছে। আপুনি কি লৈছে বাইদেউ? কলি হা কলি কলি লৈছে। খুব ধুনীয়া লাগিছে দেই দেখি। আগতে লৈছেনে এই প্ৰথম? এইবাৰ 2 নম্বৰ বাৰ, আগৰবাৰ শকুনি, এবাৰ কলি। ঠিকে আছে। এইবাৰ চাবলৈ অহা নাছিলো, এইবাৰ শুনি পেলাই আহিছো। ভাল লাগিব চাই। ঠিক আছে বাইদেউ, আপুনি কি লৈছে? বৰুণ বৰুণ লৈছে। দেৱতা পাৰ্টি। ঠিক আছে। আৰু এইফালে আছে বাইদেউ, আপুনি কি লৈছে ক'ব নেকি? কাৰ্তিক কাৰ্তিক লৈছে। কাৰ্তিক লৈছো। ধুনীয়া লাগিছে। আগতে লৈছেনে এইবাৰ প্ৰথম? লৈছো। কি আগতে লৈছিলে আগতে? যোৱা বছৰ লৈছিলো তোমাৰ ইয়াতে আমাৰ গণপুখুৰী নাট্য গোষ্ঠীৰ মহিলা কমিটিৰ। ভয় লাগিছে নেকি? ভয় নাই লগা বাৰু। আগতে লোৱা নহয়, ভয় লাগিব কেনেকৈ আৰু? নাই, ভয় নালাগে। নতুন পাৰ্টিয়ে আছেনে আগৰ পুৰণাখিনিয়ে লৈছে? পুৰণা আছে, নতুন মাত্ৰ 2গৰাকী সোমাইছে। যোৱা বছৰ মই উত্তৰ লৈছিলো, ৰজা পুতেক। ঠিক আছে বাৰু, ঠিক আছে বাৰু, চাই ভাল লাগিব ভাওনা দেই। আপুনি কি লৈছে? মই মন্ত্ৰী লৈছো। মন্ত্ৰী লৈছে। দেখাত বাৰু লাগিছে মন্ত্ৰী। তো ভাওনা চাই বাকী ভাল লাগিব। এইফালে ৰাইজ পুৰা আছে একদম চবে। এইফালে একদম মজ লগাই বাইদেউ বহি আছে। বাইদেউ কি লৈছে আপুনি? মই লৈছো কুম্ভাসুৰ। এইবাৰ প্ৰথম লৈছো। এইবাৰ 2 নম্বৰ। 2 নম্বৰ বাৰ। আৰু আগতে ইয়াতে এবাৰ হৈছিলে ন ভাওনা? হৈছিলে। হয়, চাই ভাল লাগিব দেই। ঠিক আছে। এইফালে কি লৈছে আপুনি? নল। হা? নল লৈছো। নল লৈছে ন? ঠিক আছে, দেৱতা পাৰ্টি। এইফালে আপুনি কি লৈছে বাইদেউ? মই পুষ্কৰ। পুষ্কৰ। আৰু এইফালে শিৱ, এইফালে শিৱ আৰু প্ৰমাদ। ঠিক আছে। এইফালে বিশ্বত কথা পাতিমহি, তাৰপিছত ৰাইজ চাই লওঁগৈ মানে কিমান মানুহ হৈছে তাত। ভাওনা ইফালে সূত্ৰ ওলাবই চাগে। লগৰ হেই গাইছ, ইয়াতে বেদভাস্কৰ ভাওনা চাবলৈ আহিছে। ইয়াতে বহুত মানুহ আছে। ইমান দেখাবলৈ পাইছে, ইয়াত দেখিছে নাই? অকল মূৰবোৰহে জিলিকে, মূৰবোৰ বাকী একোৱে নেদেখে আপোনালোকে। চিষ্টেমটো তুমি ভাওনা চিষ্টেমত কৈ দিয়া। মই ইমান ভাওনা চাওনা নকৰোঁ। মই বিহু প্ৰগ্ৰামত হোৱাহেঁতেন কৰিব পাৰিলোহেঁতেন। ভাওনা ইমান নকৰোঁ মানে, তথাপিও চাবলৈ আহিছোঁ। বৰ ভাল লাগিছে, বৰ এটা ভাল লাগিছে। এতিয়া ধেৰ মানুহ আছে, একোৱে দেখা নাই, অকল মূৰবোৰহে দেখিছোঁ। মূৰবোৰ দেখিছোঁ। কোনোবাহঁতে টুপি পিন্ধি আছে, কোনোবাহঁতো খালী মূৰে আছে,
কোনোবাই আকৌ মাফলা এখনকে মাৰি আছে তেনেকুৱা দেখিছো আমাৰ লগৰ বহুত আছে ইয়াতে টিপ কৰি আছে এইফালে চাওঁ পটককে গুচি আহা তুমি পটককে গুচি আহা এই দেখিছে নে আপোনালোকৰ এই হাঁহিটোত আপোনালোকে 25 টকাৰ ওপৰত নাযায় কিন্তু তথাপিও হাঁহিটো মাৰিছে 25 টকা হাঁহি মই 27 টকামান দিম বাদ বাকী মই ভাওনা সুৰত কৈ দিওঁ এটা হে গাইছ স্বাগতম জনাইছো সকলোকে আমাৰ নতুন ভিডিঅ'লৈ আৰু আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভাওনা এয়া হৈছে ভাওনা প্ৰেমী তোমাক ইয়াতে দি দিব এতিয়া এতিয়াও বুজি উঠা নাই এই জগতত কোন শ্ৰেষ্ঠ কলি কেৱল কলি কিন্তু বৰ্তমানেও মোৰ পথত হেঙাৰ স্বৰূপে থিয় দি আছে দাপৰ কিন্তু কিমান দিন দাপৰ কিমান দিন দাপৰ এই কলিয়ে নিজ ক্ষমতাৰে কলি কৰিম তো গাইছ ভাওনা চাই হৈ গ'ল এতিয়া ঘৰলৈ যাওঁগে ভাওনা একদম মজা হৈছে দৈত্য লৈছে মাইকী মানুহে পুৰা প্ৰৱেশ কৰিছে হাঁহি মাৰিছে মজা মজা লাগিল আপোনালোকে মাইকী মানুহ মানে ভাওনা চাইছে নে কেতিয়াবা কমেণ্ট কৰি জনাবচোন দেই এতিয়া যাওঁগে আৰু আমি আহিছে টোপনি আহিছে উপায়